নমস্কাৰ বন্ধুসকল, SRL ইটো সিটো বহুতো ইউটিউব চেনেল আৰু ফেচবুক পেজটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, যিহেতু কেপশ্যনত দেখিছে শিৰোনামত অৰ্থাৎ থাম্বনেইলত আপোনালোকে দেখিব পাইছে। বলক তেন্তে পলম নকৰি পোনে পোনে ভিডিঅ'টোৰ মাজলৈ যাওঁ। ৰ'বচোন ৰ'ব, কথা এটা ক'বলৈ পাহৰিছিলোঁ। যদিহে আপোনালোকে এই চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদিহে ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি ল'ব। তেন্তে বলক এতিয়া যাওঁ ভিডিঅ'টোৰ মাজলৈ। এয়া লাওৰ খোলাত লফাগুটি ভৰাই থোৱা আছে। লফাগুটি কেইটামান ওলাই লওঁ। সিঁচিবগৈ লাগে, মাটি ইফালে ৰেডি কৰি থৈছোঁ, সিঁচোগৈ। এইখিনি লফাগুটিখিনি ভাটিত উলিয়াই লৈছোঁ, আৰু ইফালে এয়া ধনিয়া গুটি ভিজাই থৈছোঁ, কাপোৰত বান্ধি ভিজাই থৈছোঁ। এইডোখৰ মাটি কোৰ মাৰি মেলি ৰেডি কৰি থোৱা আছে, চহাই থৈছোঁ। এতিয়া সিঁচিব লাগে। প্ৰথমে এয়া ধনিয়া গুটিখিনিকে সিঁচিব ওলাইছোঁ। তিয়াই থোৱা আছিলে ধনিয়া গুটিখিনি, ভিজাই থ'লেহে জল্দি গজে ধনিয়া। আৰু বোলে ধনিয়া সিঁচা সময়ত ধনিয়া সিঁচিছোঁ বুলি চিঞৰিব লাগে বোলে, কাণকলা বোলে ধনিয়া গুটিবিলাকৰ। সেইকাৰণে চিঞৰি নাথাকোঁ আৰু, ইউটিউবত সকলোৱে দেখিবই ভিডিঅ'ত। মিক্স কৰি সিঁচি দিম, ধনিয়াই লফাই। অকণমান জেগা কোৰ মাৰিহে মাটিখিনি উলিয়াইছোঁ। ক'বলৈ পাহৰিছিলোঁ, এয়া লফা গুটিখিনি এতিয়া সিঁচিব ওলাইছোঁ। সিঁচি হৈ গ'ল। এতিয়া জবকা টানি দিম ইয়াত। ওপৰত কোৰ চোৰ নামাৰোঁ, অকল জবকাহে টানি দিম। জবকাখন সেইফালে আছে, লৈ আহোঁগৈ। লৈ আহিলোঁ এইখন জবকা। এতিয়া এই জবকাখন টানিব লাগে। আকৌ জাবৰ ওলাব এতিয়া চালে, জাবৰবোৰ বাচিব লাগিব। দুই এডাল সৰু সুৰা, জবকাটো নধৰে এইবিলাক জাবৰ। শুকাই যাব বাৰু ৰ'দত, একো নাই। খালি গুটিবোৰ শুকাই নগজা হৈ থাকিলেহে ডাঙৰ কথা হ'ব। জাবৰবোৰ শুকালে ভালে কথা। জবকাখন খোল খাই গ'ল, নালটো বনাই ল'ব লাগিব এতিয়া। হৈ গ'ল, থুলমূলকৈ বনাই ল'লোঁ, পিছত ভালকৈ বনাব লাগিব। সিঁচি হৈ গ'ল, এতিয়া যাওঁ ঘৰলৈ। ইফালে লাই শাক অলপ পেলাই থোৱা আছে, খাই আছোঁ, খাবলৈ পৰা হ'ল। দেখুৱাইছোঁ আপোনালোকক। এইখন লাই শাক বাৰীখন বৰ এটা ঠিক নহ'ল, কেলে নেকি বানপানী পালে, তথাপিও নমৰিলে।
ইমান আৰু ডাঙৰ জাতৰ লাইও নহয়, সৰু জাতি। বেচাও হৈছে, অলপ বেচিবও পাৰিছোঁ থুলমূলকৈ 2 টকা। বাৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰিব, আৰু কেনেকুৱা লাগিল এই বিষয়ে আপোনাৰ মতামত জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত। তেন্তে আজিলৈ এৰিছোঁ, নমস্কাৰ।